পোহৰৰ প্ৰতিসৰণ পৰিঘটনাটো চাবৰ বাবে আমি কেইটামান বস্তু লৈছোঁ। এটা গ্লাছৰ টুকুৰা, আয়তাকাৰ গ্লাছৰ টুকুৰা, গ্লাছ স্লেব, এডাল পেন্সিল, পেন্সিল, এডাল স্কেল, ৰুলাৰ, এটা লেজাৰ টৰ্চ লাইট পোহৰৰ কাৰণে, আৰু কেইটামান পিন, আলপিন আমি লৈছোঁ। আমি প্ৰথমতে গ্লাছৰ টুকুৰাটোৰ চাৰিসীমাটো আঁকি ল'ম। চাৰিসীমাটো আঁকি লৈছোঁ। এতিয়া আমি গ্লাছৰ টুকুৰাটোৰ মাজেদি পোহৰ ৰশ্মি কেনেকৈ প্ৰতিফলিত হয় তাক চাম। প্ৰথমতে আমি পোহৰ ৰশ্মি ইয়াত আপতিত কৰিম। আমি ইয়াত পোহৰ ৰশ্মি আপতিত কৰি চাওঁ কেনেকৈ প্ৰতিসৰণ ঘটে। আমি যদি গ্লাছৰ টুকুৰাটোত পোহৰৰ ৰশ্মিটো বেঁকাকৈ আপতিত কৰোঁ, বেণ্ডিং, আমি এইটো ডিৰেকশ্যনে এনেকৈ বেঁকাকৈ ইয়াত আপতিত কৰিছোঁ, তেতিয়া আমি দেখা পাইছোঁ এইফালেদি পোহৰ ৰশ্মিটো নিৰ্গত হৈছে, এইটো নিৰ্গত হৈছে এইটো, আৰু গ্লাছৰ টুকুৰাটোৰ ভিতৰত ইয়াৰ প্ৰতিসৰণ ঘটিব। আৰু আমি এইফালেদিও এইটো এটা কিছু পোহৰ ৰশ্মি এইফালে অহা দেখিছোঁ। আচলতে কি হয়, আমি পোহৰ ৰশ্মি যেতিয়া ইয়াত আপতিত কৰিছোঁ, তেতিয়া সেই পোহৰ ৰশ্মিৰ কিছু অংশ, খুব সামান্য অংশ এটা ইয়াত প্ৰতিফলন ঘটে, অৰ্থাৎ ঘূৰি আহে কিছু অংশ, আৰু কিছু অংশ কি হয় গ্লাছৰ টুকুৰাটোৰ মাজেদি প্ৰতিসৰণ ঘটিব, আৰু বাকীখিনি তাৰ প্ৰতিসৰণ হোৱাৰ পিছত কি হ'ব, ই এনেকৈ নিৰ্গত হৈ এইফালেদি ওলাই যাব। আমি এতিয়া চাম, পিং কেইটামান আমি লৈ পেলাই পোহৰ ৰশ্মিৰ দিশত পিং কেইটা পুতি চাম, পিং কেইটা আমি লগাই চাম। প্ৰথমতে আমি চাইছোঁ এইটো যিটো নিৰ্গত ৰশ্মি, ইয়াৰ দিশত আমি এনেকৈ পিন লগাই দিলোঁ। সেইখিনি দি এইটো পইণ্টেদি ওলাই এইফালে এইটো ডিৰেকশ্যনত এনেকৈ গুচি গৈছে, এতিয়া আমি ঠিক সেইদৰে আমি নিৰ্গত ৰশ্মিটোত পিন লগাই দিলোঁ। এতিয়া আমি যিটো তাৰ আপতিত ৰশ্মি, এই আপতিত ৰশ্মিটোৰ দিশতো আমি ইয়াত এনেকৈ পিন লগাই দিম। এইটো আপতিত ৰশ্মিৰ দিশত আমি পিন লগাই দিছোঁ। এইখিনিৰ পৰা ওলাইছে, আমি এনেকৈ পিন লগাই দিলোঁ, হৈছে। আমি আৰু এটা চাব পাৰোঁ, আমি যদি পোহৰ ৰশ্মিটো বেঁকাকৈ আপতিত নকৰি আমি যদি লম্বভাৱে আপতিত কৰোঁ, এনেকৈ আমি বেঁকাকৈ যদি আপতিত নকৰোঁ বা এনেকৈ বেঁকাকৈ যদি আপতিত নকৰোঁ, আমি যদি এনেকৈ লম্বভাৱে পাৰপেণ্ডিকুলাৰ কৰি লম্বভাৱে যদি আপতিত কৰোঁ, তেতিয়া আমি দেখা পাম নিৰ্গত ৰশ্মিটো, এইটো নিৰ্গত ৰশ্মিটো সেই লম্বভাৱেই ওলাই যাব, সি বেঁকা হৈ ওলাই নাযায়। লম্বভাৱে যদি আপতিত হয়, সি লম্বভাৱেই গ্লাছৰ মাজেদি ওলাই যায়। এতিয়া আমি কি কৰিম, আমি এতিয়া গ্লাছৰ টুকুৰাটো আঁতৰাই দিম। এতিয়া আমি এডাল স্কেল আৰু পেঞ্চিলৰ সহায়ত কি কৰিম, পিনকেইটা যে লগাইছিলোঁ তাত আমি ৰশ্মি আঁকি দিম। এডাল আমি ৰশ্মি আঁকিলোঁ, এডাল নিৰ্গত ৰশ্মি হ'ল। ঠিক তেনেকৈ এইটো আছিলে আমাৰ, আমি এতিয়া পিনকেইটা আঁতৰাই দিব পাৰোঁ। এইডাল আছিলে আমাৰ নিৰ্গত ৰশ্মি, এইডাল নিৰ্গত ৰশ্মি আমি আঁকি দিলোঁ। এতিয়া আমি পিনকেইটা আঁতৰাই দিব পাৰোঁ। এতিয়া এই মাজত প্ৰতিসৰণ ঘটে, এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ আমি ৰশ্মিডাল আঁকি দিম। এইডাল হৈছে প্ৰতিসৰিত ৰশ্মি, অৰ্থাৎ প্ৰতিসৰণ ঘটিছে। আমি এতিয়া দেখা পালোঁ আপতিত ৰশ্মিটো বেঁকাকৈ যেতিয়া আমি আপতিত কৰোঁ পোহৰ ৰশ্মি, তেতিয়া গ্লাছৰ মাজেদি পাৰ হওঁতে ই সামান্য বেঁকা হৈ গৈছে।
ইয়াত যিমান বেকাকৈ আমি এইটো আপতিত কৰিছিলোঁ এইফালে সিমান বেকাকৈ সি চিধা পোনে পোনে সি গুচি যোৱা নাই, কিন্তু এইটো সি পোনে পোনে গুচি যোৱা নাই, সি কি হৈছে অলপ এইফাললৈ এনেকৈ বেকা হৈ গৈছে, ৰশ্মিটো ইফালে বেকা হৈ গৈছে। সেইটোৱে হৈছে পোহৰৰ প্ৰতিসৰণ। আকৌ যেতিয়া সি গ্লাছৰ মাজৰ পৰা গ্লাছৰ ভিতৰেদি গৈ আকৌ যেতিয়া বায়ুত প্ৰৱেশ কৰিলে, বাহিৰলৈ ওলাই গ'ল, তেতিয়া সি আকৌ বেকা হৈ গৈছে। এই ৰশ্মিটো এনেকৈ সি পোনে পোনে চিধাকৈ গুচি যোৱা নাই, কিন্তু এইফালে সি কি হৈছে সামান্য এনেকৈ বেকা হৈ ওলাই গৈছে। এতিয়া কথাটো হ'ল পোহৰৰ প্ৰতিঘটনটো আমি গম পালোঁ যে এটা মাধ্যমৰ পৰা অন্য এটা মাধ্যম, অৰ্থাৎ ইয়াত বায়ুৰ মাজেদি, বায়ু এটা মাধ্যম, বায়ুৰ মাজেদি পোহৰ ৰশ্মি গৈছিল, গৈ গ্লাছ এইটো বেলেগ এটা মাধ্যম, গ্লাছত যেতিয়া প্ৰৱেশ কৰিলে তেতিয়া আমি দেখিলোঁ তাৰ গতিৰ দিশটো সলনি হৈ গৈছে, সি বেলেগ এটা দিশত গৈছে, বেকা হৈ গৈছে। সেইটোৱে হৈছে প্ৰতিসৰণ। আৰু এই প্ৰতিসৰিত ৰশ্মিটো আকৌ যেতিয়া গ্লাছৰ পৰা বায়ুলৈ ওলাই গ'ল, নিৰ্গত ৰশ্মি, এইটো নিৰ্গত ৰশ্মি বুলি কওঁ, তেতিয়াও আকৌ কি হৈছে, সি আকৌ কিছু বেকা হৈ ওলাই গৈছে। আমি ইয়াত দেখা পাইছোঁ যেতিয়া বায়ু এটা লঘু মাধ্যম, কাঁচ বা গ্লাছ হৈছে এটা ঘনতৰ মাধ্যম, যেতিয়া ঘনতৰ মাধ্যমত প্ৰৱেশ কৰিলে তেতিয়া আমি দেখা পাম সি অভিলম্বৰ কাষ চাপি যাব। অৰ্থাৎ আমি বায়ু আৰু গ্লাছ দুয়োটাৰে যিটো সংযোগস্থল, ইয়াত যদি আমি লম্বভাৱে এডাল যদি অভিলম্ব আঁকো, এডাল হৈছে অভিলম্ব, অভিলম্বডাল সদায় পৃষ্ঠখনৰ লগত সদায় 90 ডিগ্ৰীত হ'ব লাগে। আমি এতিয়া দেখা পাম এইটো আপতিত ৰশ্মি আছিলে, এই কোণটো যিমান ডাঙৰ এই কোণটো তাতকৈ সৰু হৈছে। অৰ্থাৎ কি হৈছে, আপতিত ৰশ্মিটোৰ যেতিয়া গ্লাছৰ মাজত প্ৰৱেশ কৰিলে তেতিয়াই কি হ'ল, সি অভিলম্বডালৰ কাষ চাপি গ'ল, অলপ যে বেকা হৈ গ'ল, অৰ্থাৎ সি কাষ চাপি গ'ল, গতিকে এই কোণটো কিছু সৰু হৈ গ'ল। আকৌ আমি ঠিক এইখন পৃষ্ঠটো যদি এডাল অভিলম্ব আঁকো, অভিলম্বডাল সদায় পৃষ্ঠখনৰ লগত 90 ডিগ্ৰী হ'ব লাগে। এডাল আমি অভিলম্ব আঁকিলোঁ। এতিয়া আমি লক্ষ্য কৰিলে দেখা পাম গ্লাছৰ মাজেদি পোহৰ ৰশ্মিটো গৈ আছিল, গ্লাছৰ পৰা ওলাই যেতিয়া বায়ু মাধ্যম পাই গ'ল, গ্লাছ আছিলে ঘনতৰ মাধ্যম, বায়ু হৈছে লঘুতৰ মাধ্যম, যেতিয়া লঘুতৰ মাধ্যমত প্ৰৱেশ কৰিলে তেতিয়া আমি দেখা পাইছোঁ সি অভিলম্বৰ পৰা কিছু আঁতৰি গৈছে, অৰ্থাৎ এই কোণটো ডাঙৰ হৈ গৈছে, এইটো কোণতকৈ এই কোণটো কিছু ডাঙৰ হৈ গৈছে, গতিকে সেই অভিলম্বৰ পৰা আঁতৰি গৈছে। এইটোৱে হৈছে পোহৰৰ প্ৰতিসৰণ। ইয়াতে আমি এটা প্ৰশ্ন কৰিব পাৰোঁ যে এটা পোহৰ ৰশ্মি আপতিত হৈ যেতিয়া অন্য এটা মাধ্যমত প্ৰৱেশ কৰিলে তেতিয়া তাৰ গতিৰ দিশটো কিয় সলনি হয়, কাৰণটো কি? অৰ্থাৎ প্ৰতিসৰণ কিয় ঘটে? এটা মাধ্যমৰ পৰা অন্য এটা মাধ্যমলৈ পোহৰ ৰশ্মি গ'লে তাৰ প্ৰতিসৰণ কিয় ঘটে, কাৰণটো কি? ইয়াৰ কাৰণটো এইটোৱেই যে বায়ুৰ মাজেদি যেতিয়া পোহৰ ৰশ্মিটো গৈ আছিলে, বায়ু বা শূন্য ঠাই, বায়ু বা শূন্যৰ মাজেৰে যেতিয়া পোহৰ ৰশ্মি গতি কৰে তেতিয়া তাৰ স্পীড, অৰ্থাৎ তাৰ দ্ৰুতি হয় 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। কিন্তু সি যেতিয়াই এটা গ্লাছৰ মাজত প্ৰৱেশ কৰিলে, এইটো বেলেগ এটা মাধ্যমত প্ৰৱেশ কৰিলে, তেতিয়াই তাৰ কি হ'ব, গ্লাছৰ ভিতৰত তাৰ স্পীডটো কিছু কমি যাব, দ্ৰুতি কিছু কমি যাব। সেই দ্ৰুতি কমি যোৱাৰ কাৰণেই তাৰ গতিপথটো বেকা হৈ যায়, স্পীডটো কমি যোৱাৰ কাৰণেই তাৰ প্ৰতিসৰণ ঘটে। ইয়াতো ঠিক যেতিয়া সি নিৰ্গত হয় তেতিয়াও একেটাই হয় কথা, যেতিয়া সি গ্লাছৰ ভিতৰেদি গৈ আছিলে তাৰ দ্ৰুতি কম আছিল, কিন্তু সি যেতিয়া গ্লাছৰ পৰা ওলাই বায়ুত প্ৰৱেশ কৰিলে তেতিয়া তাৰ দ্ৰুতি বৃদ্ধি পালে, অৰ্থাৎ স্পীডটো বাঢ়ি গ'ল, সেইকাৰণে তাৰ আকৌ গতিপথটো আকৌ সলনি হৈ গ'ল, সি আকৌ অভিলম্বৰ পৰা আঁতৰি বেকা হৈ গ'ল। সেইটোৱে হৈছে প্ৰতিসৰণৰ কাৰণ। আমি এইখিনিতে পোহৰৰ প্ৰতিসৰণৰ দুটা সূত্ৰ আছে বা দুটা নিয়ম আছে, সেই দুটা আমি আলোচনা কৰিব পাৰোঁ। 1 নম্বৰটো হৈছে এই যিটো আপতিত ৰশ্মি, এই আপতিত ৰশ্মি, এই প্ৰতিসৰিত ৰশ্মি আৰু এই অভিলম্বডাল, এই তিনিওডাল আপতন বিন্দুত টনা অভিলম্বডাল, অৰ্থাৎ আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব, এই তিনিওডাল একেখন সমতলতেই থাকে, সদায় এনেকুৱা একেখন সমতলতেই তিনিওডাল থাকিব, বেলেগ বেলেগ সমতলত নাথাকে। 2 নম্বৰটো হৈছে প্ৰদত্ত মাধ্যম যুগল আৰু
প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন, এইটো আপতন কোণ হয়, আপতন কোণৰ চাইন, আৰু প্ৰতিসৰণ কোণৰ চাইন, এইটো প্ৰতিসৰণ কোণ। আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত সদায় এটা ধ্ৰুৱক ৰাশি। এতিয়া মই যে ক'লোঁ প্ৰদত্ত মাধ্যম যুগল বুলি, অৰ্থাৎ কি প্ৰদত্ত মাধ্যম যুগল, এইটো এটা মাধ্যম, এইটো এটা মাধ্যম, এইটো বায়ু মাধ্যম, এইটো চিচা বা গ্লাছ মাধ্যম। গতিকে এই মাধ্যম যুগলৰ বাবে, অৰ্থাৎ দুয়োটা মাধ্যমৰ বাবে, আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে পোহৰৰ ৰংটো একেটাই হ'ব লাগিব। প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাতটো এটা ধ্ৰুৱক ৰাশি। এই দুটাই হৈছে প্ৰতিসৰণৰ দুটা নিয়ম বা দুটা সূত্ৰ। আমি 2 নম্বৰ সূত্ৰটোক স্নেলৰ সূত্ৰ বুলিও কওঁ।